हेलो एवरीवन আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এয়া বৰ্তমান আজি আমি আহিছোঁ অগ্নিনাভ মন্দিৰলৈ আৰু এয়া বৰ্তমান মোৰ লগত মনীষা আহিছে আৰু আগত আমাৰ মা ভণ্টি সকলোখিনি গৈ আছে আৰু মই আপোনালোকক মোৰ ভিডিঅ' দেখুৱাই থাকিম, গতিকে ভিডিঅ'টো চাই থাকিব। ইয়াত এতিয়া সকলোখিনি মানুহ ৰৈ আছে মন্দিৰৰ ভিতৰলৈ সোমাবলৈ। ইয়াতে সকলোখিনি মানুহ গেটৰ সন্মুখত ৰৈ আছে। মা ভণ্টি আৰু মনীষা আছে আৰু মনীষাৰ পাছতে মই আছোঁ আৰু এইখিনি চাওক মানুহ কিমানখিনি মানুহ আছে। প্ৰত্যেক দিনাই ঠিক এনেকুৱা ধৰণেই মানুহ হয়। অগ্নিনাভ মন্দিৰলৈ অহা মানুহৰ ভিৰ এনেকুৱাই হয়। বৰ্তমান আমি মন্দিৰৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু চাওক এয়া হৈছে ৰাজহুৱা বন্তি আৰু ৰাজহুৱা এই বন্তি গছতে সকলোৱে তেল দিয়ে। ঠিক আমিও দিছোঁ আৰু ইয়াতে সকলোৱে তেল দি পেলাই অৰিহণা দিয়ে আৰু লগতে তামোল পাণ সকলোখিনি ইয়াতে আগবঢ়ায় আৰু তাৰপিছত আমি শৰাই দিবলৈ যাম এতিয়া। আৰু চাওক ইয়াতে সকলোখিনি মানুহ তামোল পাণ ধূপ সকলোখিনি ইয়াতে আগবঢ়াই দিছে। আৰু ইয়াতে আমি শৰাই দিবৰ কাৰণে আহিছোঁ আৰু এইফালে চাওক ইয়াতে কিমানখিনি মানুহ আছে। ঠিক ৰাতিপুৱা 9 বজাৰ পৰা আৰম্ভ কৰি গধূলি আবেলি 4:30 বজালৈকে ঠিক এনেকুৱা ধৰণে ইয়াতে মানুহ হয়। সকলোখিনিয়ে ভগৱানক দৰ্শন কৰিবৰ কাৰণেই আহে আৰু সকলোৱে কয় যে তেওঁ সকলোৱে মনৰ বাঞ্ছা পূৰ্ণ কৰে, গতিকে সকলো ইয়ালৈ আহে নিজৰ মনৰ বাঞ্ছা কৰি। আৰু ইয়াতে বৰ্তমান আমি শৰাই দিব আহিছোঁ। বৰ্তমান আমি এতিয়া লাইনত ৰৈ আছোঁ ভগৱানক দৰ্শন কৰিবৰ কাৰণে। সকলোৰে লগতে আমিও ৰৈ আছোঁ আৰু এইফালে আপোনালোকক দেখুৱাম। চাওক ইয়াতে CCTV কেমেৰা দিয়া সকলোখিনি ওলাই আছে, কিন্তু ইয়াৰ পৰা আগলৈ ভিডিঅ' কৰিব নিদিয়ে, গতিকে আমি আৰু ভিডিঅ'ত আপোনালোকক আগৰখিনি দেখুৱাব নোৱাৰিম। বৰ্তমান আমি এতিয়া ভগৱানক দৰ্শন কৰি প্ৰসাদ ল'লোঁ আৰু লগতে তেওঁক অভিষেক কৰি মেলি সকলোখিনি কৰি বৰ্তমান আমি এতিয়া মন্দিৰৰ পৰা বাহিৰলৈ ওলাই আহিছোঁ আৰু এতিয়া ইয়াৰ পৰা আমি কাৰেংঘৰলৈ যাম। বৰ্তমান আমি আহি এতিয়া কাৰেংঘৰৰ ওচৰ পাইছোঁহি। চাওক কাৰেংঘৰ ইয়াৰ পৰা আমি দেখি আছোঁ আৰু এতিয়া আমি কাৰেংঘৰৰ ভিতৰলৈ যাম। প্ৰথমতে আমি এতিয়া টিকেট কাটিবলৈ আহিছোঁ, যিহেতু তাত সোমাবৰ কাৰণে টিকেট কাটিব লাগিব, গতিকে ইয়াতে মনীষাই টিকেট কাটিছে আমাৰ কাৰণে। বৰ্তমান আমি এতিয়া অগ্নিনাভ মন্দিৰৰ পৰা কাৰেংঘৰলৈ আহিছোঁ আৰু বৰ্তমান আমি এতিয়া কাৰেংঘৰলৈ সোমাই আহিছোঁ আৰু মোৰ আগে আগে মনীষা মা ভণ্টি আমাৰ সকলোখিনি গৈছে আৰু চাওক ওপৰত কিমানখিনি মানুহ আছে। প্ৰত্যেক দিনাই ঠিক এনেকুৱাকৈ মানুহ আহে কাৰেংঘৰ চাবৰ কাৰণে আৰু এইটোৱে হৈছে আহোম শাসনকালত নিৰ্মাণ কৰা কাৰেংঘৰ। এইটোৱে হৈছে স্বৰ্গদেউ শুক্লেংমুঙে নিৰ্মাণ কৰা কাৰেংঘৰ আৰু এই কাৰেংঘৰটো পোনপ্ৰথমে কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰিছিলে তেওঁ। আৰু চাওকচোন ইয়াৰ ভিতৰ ভাগ একদম সম্পূৰ্ণ তলাতল ঘৰৰ লেখীয়া। ঠিক এইটোও তলাতল ঘৰ বুলিয়ে ক'ব পাৰি। ইয়াতো ঠিক সুৰংগ আছিল, গতিকে ইয়াৰ সুৰংগেদি গৈ সম্পূৰ্ণ তলাতল ঘৰত ওলাব পাৰিছিলগৈ সেই সময় ৰজা। আৰু এইখিনি চাওঁ ইমান আন্ধাৰ ভিতৰৰ ফালে, অকলে যাবলৈ বহুত ভয় লাগে। আৰু এইটো আচলতে 7 মহলীয়া আছিলে, কিন্তু বাকী
বাকী কেইমহল এতিয়া মাটিৰ তলত পুত গ'ল, পুতি পেলালে আৰু গতিকে ওপৰৰ 4 মহলহে এতিয়া বৰ্তমান আছে আৰু সম্পূৰ্ণ একদম তলাতল ঘৰটোৰ নিচিনাই দেখিবলৈ চাওক। আৰু এই তলাতল ঘৰটো যদিও স্বৰ্গদেউ শুক্লেংমুঙে নিৰ্মাণ কৰিছিল কাঠ আৰু বাঁহেৰে, পিছৰ পৰ্যায়ত আকৌ স্বৰ্গদেউ প্ৰমত্ত সিংহই এই কাৰেংঘৰটো ইটাৰে পুনৰ নিৰ্মাণ কৰে। এয়া চাওক, এয়া সম্পূৰ্ণ একেবাৰে তলাতল ঘৰৰ নিচিনা দেখিবলৈ। ইমান দৰ্জা আছে, মানে দুৱাৰ আছে, ধৰিবই নোৱাৰি কোনফালে গ'লেনো ক'ত ওলাব। বহুত মানে ভিতৰৰ ফালে আৰু বহুত কিছুমান ৰুম আন্ধাৰ হয়। এতিয়া এই ৰুমটো চাওক, এই ৰুমটো এতিয়া এইফালেদি গ'লে এইটো ৰুম নহয়, আচলতে এইটো গলি টাইপৰ হয়, কিন্তু এইফালেদি যদি আপুনি যায় মানে ভয়ে লাগিব, ইমান বেছি আন্ধাৰ হয়। গতিকে এইফালেদি এয়া চাওক, এয়া বৰ্তমান মই এইফালে সোমাই আহিছোঁ আৰু এইফালেদি আহি আকৌ এইফালেদি এনেকৈ ওলাব পাৰি। কিমানবিলাক ইয়াত দুৱাৰ আছে ভাবিব নোৱাৰি মানে। গতিকে সম্পূৰ্ণ একেবাৰে তলাতলি নিচিনা। এইফালে এয়া চাওক, এয়া কাৰেংঘৰৰ পিছফালৰ দৃশ্য আৰু ইয়াতে ইমান ধুনীয়াকৈ এইবিলাক ফুল ৰুই থৈছে আৰু লগতে ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া হয়। যদি কেতিয়াবা আপোনালোকৰ মন বেয়া লাগি থাকে বা সময় কটাবলৈ মন যায়, তেতিয়া আপোনালোকে ইয়ালৈ আহিব। ইয়াতে আহিলে একদম বহুত শান্তি যেন অনুভৱ হয়। গতিকে বহুত ধুনীয়া ইয়াৰ পৰিৱেশটো। আৰু এয়া বৰ্তমান আমি এতিয়া ওপৰৰ মহলাৰ ফালে উঠি আহিছোঁ। এয়া চাওক, ইমান ধুনীয়াকৈ এইবিলাক সাজিছিলে তেতিয়াৰ দিনত আহোম স্বৰ্গদেউসকলে। সঁচাকৈয়ে বহুত ধুনীয়া, ইয়াৰ ডিজাইনবিলাক বহুত ধুনীয়া হয়। এয়া চাওক। আৰু এয়া চাওক, কাৰেংঘৰৰ ওপৰৰ পৰা আগফালৰ দৃশ্যটো কিমান ধুনীয়া দেখি। এয়া চাওক, আগফালেও ঠিক বহুত ধুনীয়াকৈ এইখিনি এনেকৈ বনাই ৰাখিছে। বহুত ধুনীয়া ধুনীয়া এনেকৈ ফুলনি গতিকে বনাই ৰাখিছে আৰু ওপৰৰ পৰা ইয়াৰ দৃশ্যটো সঁচাকৈ বহুত ধুনীয়া লাগিছে দেখিবলৈ। আৰু এইফালে এয়া চাওক, মই দেখুৱাই আছোঁ এয়া কাৰেংঘৰৰ
2 নম্বৰ মহলা আচলতে আৰু এয়া কাৰেংঘৰৰ 3 নম্বৰ মহলাৰ ওপৰত আছোঁ আমি এতিয়া আৰু এয়া চাওক আৰু ইয়াতে ইমান ভাল লাগিছে ইমান ধুনীয়া ধুনীয়া চেঁচা বতাহ আহি আছে ইয়াত সঁচাকৈ ইয়াত থাকি মানে বহুত ভাল লাগিছে আৰু গৰমৰ দিনত যে বহুত ভাল লাগিব ইয়াত থাকি পেলাই একদম ঠাণ্ডা ঠাণ্ডা হাৱা মাৰি আছে আৰু লগতে ইয়াতে এতিয়া সকলোৱে ইয়াত ফটো মাৰিছে সঁচাকৈ মানে বহুত ভাল লাগিছে ইয়ালৈ আহি আৰু এয়া বৰ্তমান আমি এতিয়া কাৰেংঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছোঁ যাবৰ কাৰণে আৰু কাৰেংঘৰটো ভিতৰটো ইমান ঠাণ্ডা হয় সঁচাকৈ মানে গৰমৰ দিনতো মানে গৰম কেতিয়াও অনুভৱ নহ'ব বৰ বেলেগ ধৰণৰ এটা চেঁচা মানে অনুভৱ হৈ থাকে গতিকে বহুত ভাল লাগিলে কাৰেংঘৰটো চাই আৰু লগতে ইয়াৰ পৰিৱেশটো বহুত ধুনীয়াকৈ ৰাখিছে সঁচাকৈ বহুত ভাল লাগিছে আৰু এয়া বৰ্তমান আমি এতিয়া ঘৰলৈ যাবলৈ ওলাই আহিছোঁ আৰু লগতে আপোনালোকক এটা অনুৰোধ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মই এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰায়ে দি থাকোঁ মই ফুৰিবলৈ যোৱা সকলোখিনি ধুনীয়া ধুনীয়া জেগা মই ইয়াতে দেখুৱাওঁ মোৰ চেনেলটোত গতিকে ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়া আপোনালোকে মোৰ ভিডিঅ' ন'টিফিকেশ্যনবিলাক পাই থাকিব